কি ক अरे कहना क्या चाहते हो গাইস এতিয়া আপোনালোকৰ এটা ৰুম শ্বট দেখাম এইটো কি দিছা দালি লাগি এই মই হোৱাট ইজ দালি দিছো হোৱাট ইজ দাল কোন বে বাকি এইফালে ভিউটো চাওক গোটেই চেনেলটো সাবস্ক্ৰাইব কৰিব হাই হেল্ল' নমস্কাৰ বহুত দিনৰ ব্লগ টিম মানে কি দিব পৰা নাছিলোঁ আৰু আজি গৈছোঁ আমি পিকনিক গোটেই গাঁৱৰ লগত আৰু কেনেকুৱা কি বাছ আহিছে বোলে মোক ৰখিছে আৰু মই ব্লগটো বনাম বুলি ভাবা নাছিলোঁ এনেই বহুত জোৰ কৰিছে আৰু যিহেতু বেমাৰৰ নেক্সট ব্লগত চাই গমে পাইছে সেইটো কাৰণে আজি গৈছোঁ পিকনিক আৰু ক'ত যাম কি যাম গোটেইবোৰ দেখাইছোঁ ব্লগ এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ বাছ চুৰু এতিয়া ফাইনেলি বাছ চুৰু হৈ গ'ল আৰু এতিয়া পিকনিকত গোটেইবোৰ ৰাইজ গোটেইবোৰ মানুহ চাওক এই বাছখন বিচৰণ গানৰে গুঞ্জন আহুৰণ বুকুতে বাজি থকা জীৱন আই পাই গ'লোঁ ভূটান চুকি মানে কি বৰ্তমান পোৱা নাই এতিয়া ইয়াৰ পৰা আৰু বাছ ওলাই আগলৈকে মানে গেট পাম আৰু গেট পালোঁ আৰু আগৰ পিনে গেট আছে সেইটো কাৰণে ইয়াৰ পৰা লাইন আমি খোজকাঢ়ি গেটটো চাওঁ অলপ কিমান কি গাড়ী আছে অলপ লাইন চাওক হে গাইছ ঐ কোক গেলি লাইন আৰু মেইন গেটখন পালোঁ এইখনে মেইন গেট ৱেলকাম টু ভূটান চকী গাইছ এইফালে ভিউবোৰ চাব কেনেকুৱা ভিউ আগৰ পিনে মানে গোপৰটো বেছি মানে কি জুম কৰিব নোৱাৰিতো এইটো কাৰণে কেনেকুৱা ভিউ গোটেইবোৰ গম পাব মানে দেখাইছোঁ বলক আৰু আজিৰ ব্লগটো বহুত বেছি বেলেগ হ'ব মানে বেলেগ আৰু পলক আৰু এতিয়া আমাৰ পিকনিক প্লেচ আহি পালোঁ আৰু এতিয়া বস্তুবোৰ নামে কিনি গোটেইবোৰ লৈ যাওঁ আমি এই জেগাটো দেখাই দিছোঁ ক'ত খাম আগৰ পিনে চাই আহিলোঁ আৰু ইয়াতে খাম ইয়াতে গোটেইবোৰ বস্তু থৈ লওঁ আৰু বাকী এতিয়া অলপ বাচন ধুব লগা আছে ধুই লওঁ বাকী গাইছ এইফালে বাচন ধুই আছে আপোনালোকে গমে পায় আৰু কপিৰে উঠিব বেছি মিউজিক আহিলে এইটো কাৰণে বেছি ইয়াত নবকো হৈ যাব কৰিম ঘৰত আৰু বাকী এতিয়া বাকী মেলা পাতিছে ৰ'ব ইয়াত মেলা চাবলৈ আহিছোঁ আৰু বাকী বস্তুবোৰৰ দামেই বহুতেই কোনো ৰ'বকচোন বস্তুবোৰ কিমান দাম আনাৰসৰ কিমান দাম আনাৰসৰ যোৰা 80 টকা বোলে 80 টকা বুলি কৈছে আৰু ভূটান চুকে আহিলে আপোনালোকে আহিব মানে কি ওপৰত এটা মন্দিৰ আছে মন্দিৰত যাম আমি আৰু মন্দিৰত যাই আছোঁ পানে আৰু মই আৰু কি কিমান টকা পালোঁ মানে টিকেট আজিকালি মানে টিকেট আছিল যোৱা বছৰ নাছিল কিন্তু এইবাৰ টিকেট লৈ আছে কেইটকা বা টিকেট পালোঁ গম পাব আপোনালোকে টিকেট কেইটকা 10 টকা একজনত টিকেট কাটি লোৱা আৰু এতিয়া টিকেটটো কাটি ল'লোঁ আৰু কাটি কিনি ওপৰত এটা হনুমান মন্দিৰ আছে আমি হনুমান মন্দিৰত যাম আৰু ওপৰত গৈছোঁ এতিয়া বলক ওপৰলৈ যাওঁ আৰু বাকী বঢ়িয়া ধুনীয়া প্লেচ আৰু গম পাব ওপৰৰ পৰা মই ভিউ দেখাম আপোনালোক ওপৰৰ ভিউটো গম পাব তলত কেনেকুৱা ভিউ হৈ আছে আপোনালোকে ওপৰৰ পৰা মই দেখাই দিম আৰু আপোনালোকে গম পাব এই আগৰ পিনে আছে তৰালি ফুলা এটি মন উন্মাদ হৈ পাহৰ বিচৰণ গাইছ এতিয়া আপোনালোকৰ এটা ড্ৰোন শ্বট দেখাম যিহেতু মই এখন ড্ৰোন আনিছোঁ বিনা পইচাত ড্ৰোন এইটো ড্ৰোন শ্বট চাই লওক দুজনে ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহ সিঁচিলাতে সাগৰ সমান যাত্ৰা একেবাৰে খাতাৰনাক ভিউ এই তলত আমাৰ লগৰ যে আছে এই বাবাৰ লগৰ যে আছে আৰু বহি হিয়াবা এইবেগে হিয়াবা আৰু এতিয়া খানাৰ কাষলৈ আহিলোঁ যিহেতু খানা ৰান্ধি আছে চাওঁ কি হ'ল কি হোৱা নাই আৰু বাকী কিবা ৰান্ধি আছে এতিয়া সৰু বলকচোন কিন্তু চব্জি ৰান্ধি আছে কি গম পালে এতিয়া মাংস খাই মাংস দেৰিকৈ হৈছে অলপমান খাই মাংস কি ক ইয়াত আপোনাৰ ছাগলী আছে अरे कहना क्या चाहते हो মই ৰাতিপুৱা বইলে ৰেম্বে গৈছিলোঁ নাই বলে নহয় মই খাইছে এই খাই আৰু দেৰিকৈ আহক আপুনি আহক মই আহিছোঁ গমে পালে যিহেতু এতিয়া চব্জি হৈছে মাংস হ'ব বাকী আছে ভাজি হ'ব বাকী আছে চালাড হ'ব বাকী আছে গোটেইবোৰ বাকী আছে আৰু এইবাৰ পানীৰ পাকি যাব অলপ ৰিলছ এটাও বনাওঁ পানীৰ পাকি যাওঁ এই কাষতে নিজৰা গমে পাই কেনেকুৱা কি তৰালি ফুলা এটি মন উন্মাদ হৈ ফটো চটো সকলোৱে ব্যস্ত হৈছে আৰু এইফালে আমাৰ ডিম্পি আছে
এইফালে আমাৰ কম্পি আছে আৰু বাকী এইফালে আমাৰ বাইদেউ আছে ফটো উঠিলোঁ আৰু বাকী এইফালেতো ফটো উঠা ব্যস্ততে সকলোৱে গোটেই গাঁৱৰ মানুহ ব্যস্ত হৈছে ফটো উঠাত আৰু চচমাযোৰ কেনেকুৱা লাগিছে আপোনাৰ কমেণ্টত প্লিজ জনাব কেনেকুৱা চচমাযোৰ লাগিছে মোক এনে বাকী পংকজে কৈছে হিৰো লাগিছে মোক কিন্তু মই ক'ব পৰা নাই কি লাগিছে কিন্তু দিনত একেবাৰে ফটো বাৰু ব্যস্ত দুইজন একেবাৰে দুইজন গাইছ এইফালে এতিয়া ভাত খাব পাৰি নিছে এইবোৰ যা যা জাকেট যা এইফালে মোৰ এটা বেষ্ট ফ্ৰেণ্ড আছে অংকিতা এইটো আৰু এতিয়া লাহে লাহে ইয়াৰ পৰা যাওঁ যিহেতু ভাত হৈছে আৰু ভাত এতিয়া বনালে হ'ল মাংস চাংস হৈ গৈছে এতিয়া আমি ভাত খাবলৈ হ'ল মানে আমি ফটো শ্বুটত খুবেই ব্যস্ত এইটো কাৰণে ভাত খোৱা ৰেডি মানে ভাত খাই আছিলোঁ মানুহ পাই এতিয়া আমি বহুত মানে কি দেৰি হ'ল বাকী দুটা মানে খোৱা নাই এতিয়া খাওঁ আৰু ভাতটো একেলগে খাম আমাৰ সুমন ভাই আছে সুমন ভাই কেনে পাইছা এই পালে ভাই এই ব্ৰইলাৰ ব্লগ ভাত খাই আছে হাই কৈ দিয়া এই লিগ হাই কৈ দিয়া হাই হাই কেনে সেইবোৰ খাওয়াত ব্যস্ত একেবাৰে মই আপোনালোকক দেৰিকৈ কৈ আছো মই পাপাৰ ভাজি আছো তেলটো গৰম হৈ আছে মই অলপমান দেৰিকৈ কৈ আছো কথা কৈ আছো জায়গাটো আহি ভাল লাগছি জায়গাটো ভাত খাই না অনিলা এটো কি দিছা দালি লাগি এই মই what is this দালি ইসমাই দালি বিতাইছো এই দালি এটা মামি আছে হাই এটা আমাৰ পিকনিক বুলি হয় আৰু গাইছ এতিয়া মই ভাত খাওঁ দিয়ক আৰু কিমাননো ভিডিঅ' কৰিম এতিয়া মই ভাত খাইছোঁ আৰু বাকী ভাত চাত খাই যাম আৰু এইটো বহুত বেছি ভাল লাগিল আহি আৰু এতিয়া ভাত খাওঁ ল'ব অলপ ভাত এতিয়া খাই লওক ভোক লাগছে বহুত বেছি ভোক লাগিছে ধুপি ধুপি তৰালি ফুলা এটি মন ভাত খাই ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু এতিয়া বাচন ধৰিছে ইয়াত বাচন ধোৱাটো দেখাই দিয়ক যিহেতু খাৱাৰ পিছত বাচন ধুব লাগিব না কোন বে কেনে লাগিল ভাল লাগিছে খুব ভাল লাগিছে খুব ভাল লাগিছে কেলে কটন বৰ্ডৰ আৰু এইফালে গোটেই এতিয়া বাচন ধুইছে এইফালে তিৰপলো ধুইছে বাচন গোটেইবোৰ ধুই কিনি চাফা কৰি দিব লাগিব একেবাৰে বিচৰণ গানৰে কি এইফালে ভিউটো চাওক গোটেই পাহাৰ বাকী আগৰ পিনে ভোটাৰ বৰ্ডাৰ পাব ডাইৰেক্ট বৰ্ডাৰ পাব আমিতো বৰ্ডাৰত নাই নহয় ডাইৰেক্ট আগত গ'লে বৰ্ডাৰ পাব এখন চুইচ গেট এখন আমি তলত নামি আছিলোঁ কিন্তু ইমান আমি তলত আছিলোঁ এতিয়া আমি আপত উঠিছোঁ ইমান তলত আছোঁ আমাৰ গাড়ী আগৰ পিনে আছে আৰু এইফালে আছে হিৰক কেনে পালা পিডিঙত আহি বেয়া লাগা নাই ভালে লাগিছে বাকী ভূটানচকে আহি কেনে আনন্দ পালা তুমি চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সাপোৰ্ট কৰিব ইয়াত কি আমাৰ খানা পিনে ৰান্ধনি এখনে আছিল এহেঁতে বহুত ভাল খানা ৰান্ধিলে আমি খাই বহুত ভাল পালোঁ এওঁৰ নাম ডেকা হয় আমি ডেকা বুলি মাতো অৰিজিনেল নাম প্ৰদীপ দাস মই খানা মই নাম নাজানো আৰু মই নতুনকৈ মানে আৰম্ভ কৰিছোঁ কথা আৰু কি জাগাটো আহিবলৈ হেনো বেয়া লগা নাই মানে ভাল লাগছে আৰু চবেই আহিছে লগ বন্ধু গোটাই আহিছে ভাইটি ভণ্টি গোটাই আহিছে একেলগে খাইছোঁ সেইটো মজাটো বেলেগ ইণ্টাৰেষ্টটো বেলেগ থাকিম কেদি মনিছোঁ জীৱন বহুত বেছি ধন্যবাদ ডেকালৈ বহুত বেছি ধন্যবাদ এতিয়া গাড়ীত উঠোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু পিকটো চালে আপোনালোকে কেনেকুৱা কি পালে জনাব আৰু বাকী এতিয়া গোটেইবোৰ গাড়ীত এই চেপ্টাৰ উঠাই লওঁ যিমানবোৰ বস্তু আনিছোঁ আৰু উঠাই লওঁ ওপৰত যেনেকৈ নামাইছোঁ যেনেকৈ উঠাইছোঁ আৰু তেনেকৈ উঠিব লাগিব আৰু নমাব লাগিব এইফালে গোটেইবোৰ আছে বাছ বাকী এতিয়া যাওঁ যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰটো কৰি থৈ দিব আৰু লগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব আজিলৈ ইমানেই নেক্সট ব্লগত লগ পাম আৰু গোটেই গাঁৱৰ মানুহ খালে ল'লে বহুত বেছি ভাল লাগিল বহুত বেছি এনজয় কৰিলোঁ আৰু এতিয়া বাই বাই
তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহত বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহত বিচৰণ গানৰে গুঞ্জন আহুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহ সিঁচিলাতে সাগৰ সমান